যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে অৰ্থাৎ ক্লাছ 10 পাছ কৰিছে সেইসকল কেণ্ডিডেটৰ কাৰণে নতুন চৰকাৰী পোষ্ট মুকলি হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে পোষ্টবিলাকৰ ডিটেইলছখিনি জনাই দিয়া হ'ব। এইবিলাক পোষ্টত এপ্লাই কৰিবলৈ কেণ্ডিডেটৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকক জনাই দিয়া হ'ব ক'ত খালী পোষ্ট ওলাইছে। ভেকেঞ্চি ওলাইছে ITBP অৰ্থাৎ ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চ। এতিয়া কেণ্ডিডেটক জনাই দিয়া হ'ব যে ITBPৰ কোন পোষ্টত ভেকেঞ্চি ওলাইছে। মুকলি হোৱা পোষ্টৰ নাম হ'ল কনষ্টেবল এনিমেল ট্ৰেন্সপৰ্ট ৰিক্ৰুইটমেণ্ট। টোটেল পোষ্ট ওলাইছে 52টা। 52 পোষ্টৰ ভিতৰত মেল কেণ্ডিডেটছৰ পোষ্ট হৈছে 44টা, ফিমেল কেণ্ডিডেটৰ পোষ্ট হৈছে 8টা। ইয়াৰ চেলাৰী হ'ব 21,700ৰ পৰা 69,100লৈ। এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে মিনিমাম মেট্ৰিক পাছ কৰিব লাগিব কেণ্ডিডেটে। আবেদন কৰা ব্যক্তিৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আপাৰ এজ ৰিলেক্সেশ্যন পাব কেণ্ডিডেটে। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ অৰ্থাৎ টোটেল 30 বছৰ। OBC বা এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ কাৰণে 3 বছৰ অৰ্থাৎ 28 বছৰ। এতিয়া আহিল কেণ্ডিডেটে এপ্লাই কৰিবলৈ কিমান ফিজ লাগিব। যিসকল কেণ্ডিডেট জেনেৰেল বা OBC কেণ্ডিডেট হয় তেওঁলোকে 100 পে' কৰিব লাগিব এপ্লাই কৰোঁতে। যিসকল ST SC ফিমেল বা এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে দিব নালাগে। পে'মেণ্ট মেথড অনলাইন হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে যিসকল কেণ্ডিডেট অসমৰ হয় ল'ৰা কেণ্ডিডেটৰ উচ্চতা হ'ব লাগিব 165 চেণ্টিমিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ উচ্চতা হ'ব লাগিব নিম্নতম 155 চেণ্টিমিটাৰ। ইয়াত অসমৰ ল'ৰা কেণ্ডিডেট যিসকলে এপ্লাই কৰিব তেওঁলোকৰ নৰ্মেল চেষ্ট 78 চেণ্টিমিটাৰ হ'ব লাগিব আৰু এক্সপেণ্ডেড কৰিলে 83 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপিছত ইয়াত আহিলে চিলেকশ্যন প্ৰচেছ। ফেজ 1ত আছে ফিজিকেল এফিচিয়েঞ্চি ফৰ মেল কেণ্ডিডেটছ। প্ৰথমতে কেণ্ডিডেটসকলে যিসকলে মেল সেইসকলে 1.6 কিলোমিটাৰ ৰেচ দৌৰিব লাগিব 7 মিনিট 30 ছেকেণ্ডত। ইয়াতে উল্লেখ কৰিছে এইটো। তাৰপিছত আপোনাৰ লং জাম্প হ'ব 11 ফিট লং জাম্প হ'ব 3বাৰ চান্স পাব। হাই জাম্প হ'ব 3.5 ফিট 3বাৰ চান্স পাব। আৰু তাৰপিছত ইয়াত উল্লেখ কৰিছে ফিমেল কেণ্ডিডেটৰ কাৰণে 800 মিটাৰ ৰেচ হ'ব। ফিমেল কেণ্ডিডেটৰ টাইম হ'ব 4 মিনিট 45 ছেকেণ্ড। লং জাম্প হ'ব 9 ফিট 3বাৰ চান্স পাব। হাই জাম্প হ'ব 3 ফিট 3বাৰ চান্স পাব। যিসকল কেণ্ডিডেটৰ এইখিনি টেষ্ট কমপ্লিট হয় নেক্সট তেওঁলোকৰ ফিজিকেল টেষ্ট হ'ব। তাত তেওঁলোকৰ হাইট চেষ্ট আৰু ইয়াত ৱেইট জুখিব। ইয়াত ল'ৰা কেণ্ডিডেটৰ চেষ্ট জুখিব। যিসকল কেণ্ডিডেটে ফিজিকেল টেষ্ট কোৱালিফাই কৰিব তাৰপিছত তেওঁলোকে টেষ্ট দিব লাগিব ৰিটিন টেষ্ট অথবা CBT কম্পিউটাৰ টেষ্ট। ইয়াতে উল্লেখ কৰিছে টোটেল মাৰ্ক হ'ব 100। মাল্টিপল চইচ কুৱেশ্যন থাকিব MCQ। পৰীক্ষাৰ চিলেবাছ ইয়াত উল্লেখ কৰি দিছে। জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ 25টা কুৱেশ্যন আহিব 25 মাৰ্ক থাকিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে এনালাইটিকেল এপ্টিটিউডৰ পৰা কুৱেশ্যন হ'ব 25টা কুৱেশ্যন থাকিব 25 মাৰ্ক থাকিব। তাৰপিছত বেছিক নলেজৰ পৰা কুৱেশ্যন হ'ব ইংলিছ বা হিন্দী 25টা কুৱেশ্যন থাকিব 25 মাৰ্ক থাকিব। তাৰপিছত আহিল কোৱালিফাই ইন এক্সাম। এক্সাম পাছ কৰা নম্বৰ। ইয়াত যিসকল জেনেৰেল EWS বা এক্স ছাৰ্ভিচমেন আছে কেণ্ডিডেট তেওঁলোকে 35% পাব লাগিব কোৱালিফাই হোৱাৰ কাৰণে এক্সামত। আৰু যিসকল SC বা ST আছে তেওঁলোকে 33% পাব লাগিব। তাৰপিছত কেণ্ডিডেটৰ মেৰিট লিষ্ট ওলাব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত মেডিকেল এক্সামিনেশ্যন। তাৰপিছত চিলেকশ্যন হ'লে কেণ্ডিডেটসকলে জব পাব। আৰু ইয়াতে ইয়াৰ কাৰণে উল্লেখ কৰিছে ফৰ্ম ফিল আপ আৰম্ভ হৈছে 29 আগষ্ট 2022 আৰু লাষ্ট ডেট হৈছে 27 ছেপ্টেম্বৰ 2022। এতিয়াও আপোনালোকৰ হাতত যথেষ্ট সময় আছে, ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত এপ্লাই কৰাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, ইয়াৰ পৰা চেক কৰি ল'ব পাৰে।